কেৱল সন্দেহৰ ভিত্তিতেই যেন বদনাম হৈ পৰিল ছোৱালীজনী। গুণগুণ আৰু অধীৰতৰ বদনাম ওলাওঁতে যেন বেছি সময় নেলাগিল। গাঁৱৰ মানুহবোৰে যেন কথাটো নভবাকৈয়ে বদনামটো উলিয়াই দিলে। তুমি বুজা নাই অধীৰত, এনেকুৱা এটা বদনাম ওলাই যোৱাৰ পাছত জীয়াই থাকিব পাৰি জানো? নোৱাৰি। এটি মিছা বদনামৰ বাবেই যেন গুণগুণে বাছি ল'লে আত্মহত্যাৰ পথ। আপোনালোকে হয়তো ভাবিছে এইটো এটা সঁচা ঘটনা। হয়, এইটো এটা বৰ্তমান সমাজত চলি থকা সঁচা ঘটনা। বৰ্তমানৰ সমাজত যেন মানৱীয়তা আৰু মানুহৰ ধৈৰ্য শক্তি একেবাৰে শূন্য হৈ পৰিছে। বৰ্তমানৰ সমাজখনৰ ওপৰতে ভিত্তি কৰি বৰ্তমান সমাজত চলি থকা কিছুমান সঁচা ঘটনাক লৈ এখনি জনপ্ৰিয় চিৰিয়েল বৰ্তমান ৰেঙনি টিভিত চলি আছে, যাৰ নাম হৈছে গুণগুণ কথা মৰমৰ। অসমৰ দৰ্শকৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে এই ধাৰাবাহিকখনত। তুমি বুজা নাই অধীৰত, এনেকুৱা এটা বদনাম ওলাই যোৱাৰ পাছত জীয়াই থাকিব পাৰি জানো? নোৱাৰি। বদনামটো ময়ো পাইছোঁ, মইতো মৰি যোৱাৰ কথা ভবা নাই। তুমি ল'ৰা অধীৰত, এটা ল'ৰাই বদনাম পোৱা আৰু এজনী ছোৱালীয়ে বদনাম পোৱাৰ মাজত বহুত পাৰ্থক্য আছে। বদনামেই গুণগুণ, ল'ৰা ছোৱালী বুলি কোনো কথা নাই। প্ৰশংসা যেনেকৈ সকলোৰে কাৰণে সমান, বদনামো তেনেকৈ সকলোৰে কাৰণে সমান। এটা মনে সজা কাহিনীক মানুহে সঁচা কাহিনীৰ ৰূপ দিব বিচাৰিছে, বদনাম কৰিছে আমাৰ। আৰু যদি আমি সেই বদনামটো লৈ মৰি যাওঁ, তেনেহ'লে মিছা কথা এটাও দেখোন সঁচা হৈ পৰিব। জীয়াই থকা অৱস্থাতে যদি আমাক কোনোবাই ভুল বুজে, তেনেহ'লে মৰাৰ পাছত আমাক কোনোবাই বুজি পাবনে? যি মুহূৰ্ততে আমি মৰি যাম, সেই মুহূৰ্ততে সকলো শেষ। কোনেও তোমাক মোক লৈ ব্যস্ত হৈ নাথাকে। সঁচা মিছা বিচাৰ কৰাটোতো দূৰৰে কথা। যদি মৰিব লাগে, মিছা বুলি প্ৰমাণ দি মৰিম, এনেই বদনাম লৈ নমৰোঁ। কাক প্ৰমাণ দিবা তুমি? কোনে শুনিব তোমাৰ কথা?